ৰাজহুৱা খেলপথাৰত 15 আগষ্টৰ কাৰণে প্ৰেক্টিছ কৰাই আছে আৰু আজি সোমাই আহি আমি দেখুৱাই আছোঁ আপোনালোকৰ এটা ভিডিঅ' আপোনালোকে চাই ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰিব আৰু লগতে মোৰ বেকগ্ৰাউণ্ডত আছোঁ ৰাজহুৱা খেলপথাৰ ঢকুৱাখানা ৰাজহুৱা খেলপথাৰ আৰু 15 আগষ্টৰ কাৰণে প্ৰেক্টিছ কৰাই আছে, মাৰ্চ পাষ্ট কৰাই আছে আৰু লগতে আমাৰ है मेरी ज़मीं अफसोस नहीं जो तेरे लिए 100 दर्द सहे, महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे। मेरी ज़मीं महबूब मेरी नस नस में तेरा इश्क बहे, फीका ना पड़े कभी रंग तेरा जिस्मों से निकल के खून कहे। दिल की आरज़ू तेरी नदियों में बह जावा, तेरे खेतों में लहरावा, इतनी सी है दिल की आरज़ू।
নগালফিল্ডৰ ৰাজহুৱা খেলত চৌহদটো এতিয়া নিৰ্মাণ কৰি আছে 15 আগষ্টৰ কাৰণে যা যোগাৰ চলি আছে ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত। এই দৃশ্য আপোনালোকে চাই আছে ঢকুৱাখনাৰ খেলপথাৰ ৰাজহুৱা খেলপথাৰত। আপোনালোকে ইয়াত দেখিছে আপোনালোকৰ ইয়াত সকলো স্কুলৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত প্ৰেক্টিছৰ কামত লাগি আছে আৰু অসম আৰক্ষী বিভাগো আছে ইয়াত জড়িত হৈ। ভাল লাগিলে লাইক এটা কমেণ্ট এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আমাৰ দৰে নতুন এটা ভিডিঅ' আপোনালোকে আহি আছে আৰু ভিডিঅ'টো চাবলৈ নাপাহৰিব মোৰ চেনেলটোৰ যোগেদি আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ।